তো হাই গাইজ স্বাগতম জনাইছোঁ আমাৰ খাতিগল ইউটিউব চেনেলটিলৈ ৰাতিপুৱাই পুৱাই গুড মৰ্ণিং গাইজ আপোনালোকে আমাৰ ভিডিঅ'কেইটা চাই আছে গম নাপাওঁ এতিয়া বাজছে 5:30 মই গাইজ দাইৰবা তো যি পাই গাইজ মই দাউৰা ষ্টাৰ্ট কৰিছোঁ আজি 3 দিনমানৰ পৰাই কৈছোঁ ৰ'ব তো মানে গাইজ দাউৰা ষ্টাৰ্ট কৰিছোঁ অলপ চাকৰিৰ কাৰণে নহয় মানে কি হৈ জানা মোৰ গাত অলপ ফেটছ আছে গাইজ আৰু যদি মই এই ফেটছক লৈ মানে জিম মাৰিব যাওঁ তেতিয়া মোৰ বডিটো বহুত ডাঙৰ হৈ যায় সেইটোৰ কাৰণে মই অলপ সৰুৱে ল'ব লাগিব ফাৰ্ষ্ট লৈ জিম মাৰিব লাগিব তেতিয়া কাজবিলাক ধুনীয়াকৈ আহিব নাহে নাই কিন্তু মোৰ কৰ্তব্যখিনি মই পালন কৰিম তো গাইজ মানে মই মুখেদি ল'লোঁ দাউৰিলোঁ মই 1 কিলোমিটাৰ নহয় তো মিছাই নকওঁ আধা কিলোমিটাৰমান দাউৰিছোঁ তো মাথা চাথা বিহে ধৰিছে মুখেদি হেৰি কৰি দিছোঁ লৈছিলোঁ তো এতিয়া দাউৰাটো বাদ দি অলপ খোজকাঢ়িছোঁ আৰু চৰ্দিও লাগি আছে অলপ সেইটোৰ কাৰণে দিগদাৰ হৈছে আজিৰ ব্লগটো কি হ'ব জানে না গাইজ যিহেতু চানডে আজি জিমো নাই আজি জিমো নাযাওঁ মানে জিম 5টাত দাউৰিব আহোঁ 6টাত ঘৰত যাওঁ 6:30 জিমত যাওঁ সেনেকৈ কৰিছিলোঁ ৰুটিনটো তো আজি যিহেতু আকৌ নাই জিম নাই আজি কি হ'ব জানে না গাইজ মানে দিনটো কৰোঁ কি মই আজি বহুতটা কাম আছে গাইজ একফালৰ পৰা আপোনালোকক দেখাই থাকিম চব যি কৰোঁ ধুনীয়াকৈ আৰু বেলেগ টাইপত বনাম আজি অলপ ভ্লগটো তো আপোনালোকে চাই থাকক এতিয়া অলপ পুৱাৰ নজৰটো চাওক আজি গাইজ কুঁৱলী বেছি নাই কিন্তু কালি যাবাম কুঁৱলী আহিছিল তো গাইজ চাই থাকক ব্লগটো এখিনি পিছতে ডাইৰেক্ট ঘৰত যাই কি কৰোঁ কি মানে দিনটো আজি দিনটোত কৰিম কি অলপ বেলেগ টাইপত বনাম চাব তো গাইজ আৰু ধান চান কাটিলাকে মই এতিয়া যাই আছোঁ মই মানে ঘৰত মুখ চুখ ধুই তাৰ পৰা আহি চাহ তাহ খাই অলপ কিবা এটা কামত ওলাইছোঁ সৰুকৈ কামখিনি কৰি কিনে লগ পাইছোঁ তো গাইজ এই মানুহ এটা লগ কৰিব আহিছোঁ হাই গাইজ মানে আহি গ'লোঁ চবখিনি কাম চাম কৰি কিনে এতিয়া আছোঁ কৌশিকথেৰ বাটত আহিছোঁ কিয় জানে না গাইজ মানে এই গাড়ী এখন লৈছোঁ এই চাক এখন মোৰ চাইকেলখন মানে কি হৈছে জানে না গাইজ মোৰ জিমক যেতিয়া কৈছোঁ মোৰ এখন চাইকেলখন ভাল কৰিব আনিম এতিয়া নদীত তো কথাটো কি নহয় মানে ৰাতিপুৱা যেতিয়া মই জিমত যাওঁ গাড়ী লৈ স্কুটিখন লৈ তেতিয়া বহুত ঠাণ্ডা লাগে গাইজ সেইকাৰণে মই ভাবিছোঁ চাইকেলখন ভাল কৰি সেইটো এটা কথা তাৰপিছত এখন মই ভাল কৰিলোঁ এখন জিমক যাবৰ কাৰণে বঢ়িয়া হ'ব মোৰ চ' এখন এতিয়া মই মানে আমাৰ বেলঘৰতে কৰিলোঁ কিন্তু মই বেলঘৰত কৰা নাই কিয়া নদীত আমাৰ লগৰ ল'ৰা এটা আছে সি কৈছে মোৰ তাকে লৈ বা টনটনীয়া কৰি ভাল কৰি দি পঠাই দিম বোলো অ'কে যাই আছোঁ তেতিয়াহ'লে তো ক'ত আৰু চাইকেলখন চলাই যাব নোৱাৰি না সেইকাৰণে মই বোলো কি কৰা যায় এইখানে লৈ যাওঁ এখন ঘৰৰ আছিল যিহেতু আমাক ব্ৰেক নালাগে না সেইটো পইচা খৰচ হ'ব না তো গাইজ নালাগে চাবি নহকে চলো যা তো গাইজ মানে ঘূৰি লওঁ সেনেকৈ যাম তো এখন লৈ যাওঁ যাই কিনে চাইকেল ভাল কৰোঁ কৰি আহি কিনে আৰু কিবা কিবি অলপ কাম আছে সেইখিনিও কৰোঁ এখন বিয়াও আছে বিয়াখনো খাব লাগিব তো চাই থাককচোন ব্লগটো আজি কি কৰিব পাৰোঁ তো গাইজ চাই থাকোঁ ব্লগ মোক উঠা দি তো গাইজ এইখন হৈছে আমাৰ বেলঘৰ থানা তই মানে কি পুলিচ নেকি তো চাই থাকক গাইজ চাইকেলখন ভাল কৰিব দিলোঁ এতিয়া আমি অলপ ফুৰিব আহিছোঁ এই সাৰে মুতি আছে এইটো ৰাস্তা কি ধুনীয়া তো যাওঁ এতিয়া আৰু যাই চাইকেলখন চাওঁ ধৰ তো গাইজ মানে ৰাতি হৈ গ'ল কথাটো কি হ'ল আগত যি চব চালা আপোনালোকে যি চালা ঘুগনি ক'ত আছিল জানে না গাইজ আমি এখন বাৰ্থডে পাৰ্টি খাব গৈছিলোঁ তো তাৰ পৰা যেতিয়া আমি চাইকেলখন দি আহিলোঁ আহি কিনে আমাৰ একো ল নহ'ল কাৰণ আহি কিনে মোৰো এখন বিয়া আছিল বিয়াক গ'লোঁ আৰু ইয়াৰো বিয়া এখন আছিল ইও বিয়াখনক যাই কিনে
যাই কিনে গাইজ আমি আৰু ডাইৰেক্ট সোমালোঁ আৰু ডাইৰেক্ট 6টামান বজাত আমি গ'লোঁ নেকি বাৰ্থডে পাৰ্টিখন খালোঁ খাই কিনে আপোনাৰ তাৰ পৰাই বাহিৰে বাহিৰে আমি নদী গ'লোঁ যাই চাইকেলখন আনিলোঁ দিয়ক গাইজ ভাল কৰিছে এইখন দিয়ক বেছি জনাই গাইজ 200 টকা লৈছি বাকী ল'লোঁ এতিয়া আমি ঘৰত যাই আছোঁ আজি গাইজ বেয়া গৈছোঁ এখন দি গোটেই কাটি ভাই আজি 30ত আছে গাড়ী 30 নথি তো চাই থাকক গাইজ ব্লগটো আজি আৰু কণ্টিনিউ নকৰোঁ কালি ৰাতিপুৱা আমি কিবা কিবি অলপ কৰিম আৰু আমাৰ কিবা চেনেলৰ কলেজো আছে অলপ আৰু চেনেলৰ এটা কাম আছে সেইখিনি কৰি আপোনালোকক দেখাম দেখে ভিডিঅ'টো আমি কৰিম এণ্ডিং কৰিম তো গাইজ চাই থাকক আজি হৈছে নেক্সট ডে আজি কোনে চিচাক মোৰ লগত ইও বোলে আহে বোলো আহ তো গাইজ মানে বুলি আছো বোলে হা উঠছো যি আমাৰ বয়সত চলি আহি পুৱা 5টা দে চাৰে 8টাতে উঠিছিলো কিন্তু আন্ধাৰ হৈছে গাইজ আন্ধাৰ হৈছে আহি কিনে ঘৰো মাংজি গৈছে বাবু তো মানে কথাটো গাইজ কি জানে না কালি আমাৰ ভ্লগ কণ্টিনিউ সেইখিনি পিছত কৰা নহ'ল সেইটো কাৰণে ভাবিলোঁ অলপ চৰ্দি লাগি আছে গাইজ তো সেইটো কাৰণে ভাবিলোঁ যে আজিও অলপ বনাই দিওঁ আৰু ভ্লগটো তো এতিয়া আমি দাৰিবা আহিছোঁ দাৰিবা যাই মই জিমক যাম জিমৰ পৰা আহি কিনে কলেজত যাম কলেজৰ পৰা আহি আমাৰ কিছুমান কাম আছে কলেজ চলেজ যোৱা নেদেখা আকৌ কলেজৰ পৰা কিছুমান কাম আছে সেইখিনি দেখাম দেখে ভিডিঅ'টো এণ্ডিং কৰিম কি কাম কৰোঁ সেইটো আপোনালোকে চাওকচোন আজি কিবা অলপ বেলেগ কাম কৰিম চেনেলৰ বেলেগত তো দেখতে গাইছ মানে কালি আজি আমি ব্লগটো শ্বুট কৰিছিলোঁ আৰু কালিৰ পৰা কণ্টিনিউ কৰাই নহ'ল নহয় চৰি ৰাতিপুৱা কৰিছোঁ অলপ কিবা কিবি কি হ'লে হেৰি দিগন্ত এলেক্স দিকাষ্টপ তো গাইজ মানে আমাৰ কি ৰাতিপুৱা সেইখিনি কৰি আৰু আকৌ কৰা নহ'ল কলেজ গ'লোঁ কলেজৰ পৰা আহি ভাত খাইছোঁ আৰু ঘুমাইছোঁ সেইকাৰণে আকৌ কৰা নহ'ল এতিয়া আমি কিবা কিবি কামৰ কাৰণে ওলাইছোঁ আপোনালোকক যে কৈছিলোঁ চেনেলৰ কিবা এটা কাম কৰিম সেইটো কৰা নহ'ল দোকানখন বন্ধ বাকী কালি আমি এটা ধামাকা জাগাত যাম কালি ধামাকা ব্লগ পাব এইটো আৰু এনকে গেল বেয়া আছে নাপাব গাইজ কালি ধামাকা ব্লগৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকক গধূলি 7টা বজাত দক গাইজ গধূলি ঘূৰি ঘূৰি অলপ ফুলাৰি লৈছোঁ আৰু তাতে কিবা কিবি চপ টপ আছে খাওঁ আৰু অ'কে কেনা লাগাইছা কেনা লাগাইছা আৰু ৰ'ব আমাৰ কালি কথাটো কৈ দিয়ক আমি কালি ক'ত যাম আমাৰ চেনেলত এটা একদম ধামাকা ব্লগ আহি আছে আপোনালোকে 7টাত পাই যাব 7টাত নহয় দেৰিকে পুৱা আমি কাম থাকে না জিম যাবি তই কি নহয় গধূলা 7টাত দি দিম গধূলা 7টাত দি দিম গাইজ গধূলি 7টাত দি দিম বাকী সেই আৰু কালি গাইজ মানে ই বোলে কিবা বোলে দামী বস্তু খাব কি বোলে আছে তাৰ কিবা এটা এনিভাৰ্চাৰী হ'ব তো গাইজ কালি আমাৰ ধামাকা ব্লগটোৰ কাৰণে আপোনালোকে ৰখি থাকক পাব আৰু বাকী আজি ব্লগটো ইনকে গাল বেয়া আছে নাপাব গাইজ বহুত দিন ব্লগ নেদাৰ কাৰণে আজি দিছোঁ ইনকে নৰ্মেল একদম নৰ্মেল মানে নৰ্মেল আৰু বাইপাক আৰু নৰ্মেল কি ক'ব গাইজ যদি তই পিছে বোলা এইটো কেনেকৈ ধৰিছা কৰি গ'লে কি কৰিবি তো গাইজ আজিৰ ব্লগটো এইখিনি আছিল কালি আৰু ভালকৈ পাব Gözümün gutto ke saamne mat naaj, fawda tam bicham